ঐ চেঙেলি, কথা এটা আছিল নহয় তোক কবলৈ। ক বৰলা, কি কথা আছিল? বহুত দিন হলো চহৰলৈ যোৱা নাই। কথাটো হয় বাৰু, গৈ পিনে কৰিবি কি? এই চেঙেলি, মানুহে চহৰত গৈ কি কৰে নাজানা নেকি? নাজানো বাবেতো সুধিছো বৰলা। এই চহৰত গৈ পিনে অলপ কাপোৰ ল'ব আছে। বিয়া এখন আহি আছে মোৰ লগৰ এটা, তাতে পিন্ধি যাবৰ কাৰণে। তে যা আকৌ, মোক কিয় লগ ধৰিছ আকৌ? ঐ চেঙেলি, গাঁৱতে থাকিবি নেকি? বৈ তোক চহৰখন দেখাই আনোগৈ। মাক কচোন কেলে এইজনী এতিয়া ফোন কৰিব নে বাল কেলা? কোনে ফোন কৰি মাথা খালে তোৰ? মই চহৰ কেতিয়া গৈয়ে পোৱা নাই বাৰু। চাওঁ, মোৰো যাব ইচ্ছা আছে, গৈ চাওঁ কেনেকুৱা হয় চহৰখন। কোনো ফোন কৰা নাই। বৈ ওলা তেনেহ'লে যাওঁ চহৰলৈ, বৈ তোকো দেখাই থৈ আহোঁগৈ চহৰখন। এই বৰলা, ক'ত লৈ আহিলি মোক? কি অজীৱ জেগাত লৈ আহিছ তই? গাঁৱত থকা মানুহটোক। এই চেঙেলি, গাঁৱৰ ভেকুলী হৈ নাথাকিবিচোন। এই হ'ল চহৰখন। ইমান ডাঙৰ ডাঙৰ ঘৰ, ঘৰৰ ওপৰত ঘৰ। আজিয়ে দেখিছো দেখোন। এই চহৰখন হয় নেকি? বাপৰে বাপ, তামাম দেখোন। পৰাই যাম দেখোন, মোক তই যদি অকলে এৰি থৈ যাৱ ইয়াত। চিন্তা নকৰিবি, তোক মই এৰি পিনে ক'তো নাযাওঁ। চেঙেলি, ইমান ভয় কিয় কৰিছ? মই আছো নহয় তোৰ লগত। বৰলা আছে, বৰলা, টেনচন নাই। পিছে বৰলা, তই এতিয়া ক'ত লৈ আহিছ মোক তই? তোক বিকিব আনিছো আকৌ। কি ফাল্টু কথা কৈ আছ তই, হা? এনেই ধেমালি কৰিছো চেঙেলি। কিয় ভয় খাইছ? ভয় খাইছ নেকি তই? এয়া চহৰৰ শ্বপিং মলত লৈ আহিছো তোক। কাপোৰ কিনিম আকৌ, কাপোৰ কিনিবৰ কাৰণে আহিছো। নাজানো নেকি হা? কাপোৰ কিনো এতিয়া, চা। হেল্ল' ছাৰ, ৱেলকাম টু ৰিটেইল মাৰ্কেট। ঐ বৰলা, এইটো কি ভাষা মাৰিছে? একো বুজি পোৱা নাই। ইংলিছত কথা পাতি আছ কৈ, শুনা নাই নেকি তই কেতিয়াও ইংলিছ কথা, হা? সৰুৰ পৰা হৰিনাম পঢ়ি ডাঙৰ হলো, এতিয়া এইবোৰ কথা কি বুজিম মই? হাউ কেন আই হেল্প ইউ ছাৰ? আকৌ কিবা বকিলেহি। অসমীয়া কথা নাজানে নেকি হা? সুধিছে যে আপোনাক কিবা লাগিব নেকি, সেয়ে কৈছে। অসমীয়া ক'ব নাজানে নেকি? ৰহ, মই তাক সুধি আছো। দাদা, আপুনি অসমীয়া জানেনে? য়েছ ছাৰ, আই ন' আছামিজ। আকৌ কিবা ক'লে বৰলা। এই চেঙেলি, কৈছে জানো বুলি কে, তই যি সুধিছ। কেতিয়া ক'লে, কি ক'লে, একো বুজিয়ে নাপালো দেখোন। য়েছ ছাৰ বুলি যে ক'লে, সেইটোৱে ক'লে হয় বুলি। পাগল কৰি দিব দেখোন, ইমানটো কি কি ভাষা কয়। মোৰ মেথা একেবাৰে ঘূৰি গৈছে আৰু দেই। হ'ব চেঙেলি, তই মাথা গৰম কৰিব নালাগে দে। অসমীয়া ক, অসমীয়াত আপুনি। অ'কে ছাৰ, কওক। ক'লে ফাইনেলি কথাটো ক'লে। এতিয়াহে তাৰ কথা মই বুজিব পাৰছো বৰলা। হ'ব দে, বৈ কাপোৰ চাওঁ এতিয়া। দাদা শুনিছেনে? বিয়াৰ বাবে অলপ কাপোৰ লাগিছিল পিন্ধিবৰ বাবে। অ'কে ছাৰ, কি চাব আপুনি কওক। দেখো যি যি ভাল আছে, চাওঁ কি পায়। ধুতি চুতিটো পামেই হপায়। হোৱাট ইজ ধুতি ছাৰ? দাদা কি ক'লে? বুজি পোৱা কথা কওক, বুজি পোৱা। মই কথা পাতি আছো ৰ, তই মনে মনে থাকচোন ৰ। ছাৰ মানে মই সুধিছো, ধুতি কি হয় ধুতি? ধুতি আমাৰ অসমৰ গৌৰৱ হয়। ছাৰ, ইয়াত আমাৰ গৌৰৱ নামৰ একো প্ৰডাক্ট নাই, অনলি বেলেগ পেণ্ট চাৰ্ট পকাই আছে, সেয়ে পাব আপুনি। এয়া জিন্স আৰু চাৰ্ট চাইডক ছাৰ, নিউ কালেকশ্যন, একদম নিউ ব্ৰেণ্ডেড হয় আপোনাৰ। আৰু লাগিলে আৰু আছে। এই পেণ্টটো কেনেকুৱা? ফাটা ফাটা দেখোন এইটো পেণ্টটো। দেখিছ বৰলা, চহৰতো নিগনি উৎপাত, কাপোৰ কুটি কুটি বৰবাদ কৰিছে। নহয় চেঙেলি, কথাটো শুন আকৌ। ছাৰ, এইটো ফাটা ফাটা নহয়, এইটো ডিজাইন হয় ছাৰ, এইটো টোন জিন্স বুলি কয় ছাৰ। কি টোন আৰু কি জিন্স? ফাটা ফাটা হয় আৰু এইটো বিকে নেকি? এইটো চিলাই মাৰি দে, দৰ্জি তাত দি দে। ক'ৰ কাষ্টমাৰ আহিল আজি মাথাটো খাব মানে, গম পাই গৈছো, ভালকে খাব আজি। এই চেঙেলি, এইটো ফেশ্বন হয় ফেশ্বন, আজিকালি এনেকুৱাই চলে। এই ফেশ্বন চেশ্বন কি বুজি নাপাও, এনেকুৱা ফাটা কাপোৰ পিন্ধে নেকি আৰু মানুহ কোনোবাই? এনেকুৱা লাগিছে এটা নিগনিয়ে নহয়, গোটেই নিগনি খানদানে আহি পিনে ফালি থৈ গৈছে একেবাৰে। ছাৰ, এইটো নিগনিয়ে ফালা নাই, এইটো ডিজাইন হয়, ফেক্টৰীতে এনেকুৱা বনাই আজিকালি। মানে ফেক্টৰীত তোমালোকৰ নিগনিয়ে কাম কৰে? নিগনি এনেকুৱা ডিজাইন বনাই? বাহ, মানুহে কাম নকৰে মানে? এই বৰলা, কি কৈ আছ তই? মনে মনে থাক। ছাৰ, নিগনিয়ে নবনাই, মানুহে বনাই, কেইবাৰ কম আপোনাক। ছাৰ, হাত জোৰিছো, আপুনি ল'বনে নলয় কওক। এই কি কৰিছে বিনাক? ল'ম দিয়ক। সঁচা কথাই কৈছো, সঁচা কথাটো মানুহ কান্দে নেকি আৰু? নিগনিৰ পৰা কটাইছে পেণ্ডাল। ছাৰ, নিগনি নহয়, ফেক্টৰীত বনাইছে, ফেক্টৰীত। কওক, কিমান হ'ল পইচা কওক।
ছাৰ লাগিলে মই আপোনাক ফ্ৰীতে দি দিম লাগিলে লৈ যাওক মোৰ প্লিজ মাথাটো আৰু নুচুব প্লিজ ছাৰ লৈ যাওক